বাইকৰ হেডলাইট নিবলৈ আহিলোঁ আৰু এতিয়া ভাইজাৰ বিচাৰিছোঁ পাওঁ নে নেপাওঁ। গুড মৰ্ণিং আৰু তিনিচুকীয়াৰ পৰা গুড মৰ্ণিং আৰু এই দোকানখনলৈ আহিছোঁ। ডিউটি আজি আমাৰ নাইট শ্বিফ্ট আছে, গতিকে ৰাতিপুৱা আহিলোঁ। এই দোকানখনত স্পেয়াৰ পাৰ্ট দুটামান বিচাৰিছোঁ, পাওঁ নে নেপাওঁ। আৰু বাইকখন খুব মৰমেৰে কিনিছিলোঁ, প্ৰথম কিনা বাইক, সেইকাৰণে বিক্ৰী কৰিবও মন নাযায়। গতিকে লৈ ভাবিছোঁ পাৰ্ট দুটামান লৈ যাওঁ, নতুনকৈ বনাওঁ বুলি। আৰু তিনিচুকীয়া চিৰাপতিত আছোঁ আমি, এইটো চিৰাপতি বুলি কয়। ইয়াতে বাইকৰ মানে সকলো বস্তুবিলাক পোৱা যায় বুলি কয়। এতিয়া পায় নে নাপায় চাওঁ। এয়া দেখিছে হেডলাইটটো পাই গ'লোঁ, কিন্তু ইয়াৰ ভাইজাৰখিনি পোৱা নাই। তো ভাইজাৰখিনি অৰ্ডাৰ কৰিব লাগিব বুলি কৈছে আৰু এতিয়া তাকো তাত আছেনে নাই। এই মডেলটো আছিলে আৰু এইটো হৈ গ'ল বাৰু, এইটো পাই গ'লোঁ। বাকী চিণ্ডিকেটৰ লৈ লৈছোঁ, এয়া দেখিছে। আৰু এইকেইটা লৈ মেলি যাম ইয়াৰ পৰা। আৰু তিনিচুকীয়াৰ পৰা পালোহি আৰু আমাৰ কাপোৰ কেনেকৈ ধুৱে সেই চিষ্টেমটো অলপ দেখাইছোঁ আপোনালোকক। এয়া দেখিছে কেনেধৰণে ঘূৰি আছে। ইয়াৰ কভাৰখন ভাগি গ'ল বাৰু, অলপ ছেফটি কৰিব লাগে আৰু কামটো। আৰু ইয়াতে কাপোৰ চাপোৰ ধোৱা মেলা এনেকৈ ধুৱে। আমাৰ লণ্ড্ৰি আৰু ৱাশ্বিং মেচিনটো আৰু আমাৰ যিবিলাক ডিউটি টাইমত ড্ৰেছবিলাক পিন্ধোঁ, সেই ড্ৰেছখিনি ইয়াতে ধুৱে। আৰু ধোৱা মানুহ থাকে, নিজে ধুব নালাগে। জাষ্ট ৰাতিপুৱা বা গধূলি হওক, যেতিয়া ডিউটি শেষ কৰোঁ, দৰজাৰ মুখত থৈ দিলেই হয়। সকলোখিনি ধোৱা ব্যৱস্থা কৰে আৰু ইয়াতে মেলি দিয়ে সেই কাপোৰবিলাক, দেখিছে। আৰু আমাৰ ৰিগটো য'ত চলি আছে তাৰ নিচেই কাষতে বাগজান থানাখন আছে। আৰু অলপ ওলাই যাওঁ মানে কি হ'ল, সেইদিনা দেখাইছিলোঁ আপোনালোকক বাইকৰ দোকানখন, তাত পাৰ্টটো আনিবলৈ যাওঁ। এতিয়া আছেনে নাই বুলি ক'লে মানে বেলেগত অৰ্ডাৰ দিব লাগিব, অনলাইনত অৰ্ডাৰ দিব লাগিব। আৰু বাগজানৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম আপোনালোকক, আৰু ক'ত আমি কাম কৰি আছোঁ বাগজান গাঁৱৰ ওচৰত, সেই পৰিৱেশখিনি কিমান সুন্দৰ সেইখিনিকে আপোনালোকক দেখা। স্পীড ব্ৰেকাৰকেইটা বৰ ডাঙৰ দি দিছে কিন্তু দেই। আৰু ইয়াত গছ গছনি একদম সুন্দৰকৈ, হাৰিয়ালি বুলি কয় যে হিন্দীত, তো তেনেকুৱা ধৰণৰ। আৰু চাৰিওফালে সেউজীয়া। আৰু এইটো হৈছে জলাখাতটো, য'ত জ্বলিছিলে এটা ভয়ংকৰ অগ্নিকাণ্ডই আগুৰি ধৰিছিলে এই ঠাইখিনি। এতিয়া ঘন জংঘল হৈ থাকিলে আৰু ওচৰে পাজৰে চব জ্বলিছিলে, কিন্তু সুন্দৰকৈ আকৌ সেউজীয়া হৈ উঠিছে, সেইকাৰণে ভাল লাগিছে। আৰু স্পীড ব্ৰেকাৰ বহুত ডাঙৰ দি দিছে। আৰু ওচৰতে আছে মাগুৰী বিলখন, মানে বাগজানৰ ওচৰৰ পৰিৱেশখিনি ইমানেই ধুনীয়া। এইখন হৈছে মাগুৰী বিল আৰু দলঙৰ ওপৰে আমি ইয়াতে কিন্তু মাছ বহুত পোৱা যায়। আৰু স্থানীয় লোকসকলে ইয়াতে মাছ ধুনীয়াকৈ বিক্ৰী কৰে। আৰু আমি ইয়াৰ পৰা ফ্ৰেছ মাছটো খাবলৈ পাওঁ আৰু বাগজানত থাকিলে মানে। দলংখন যেতিয়া ষ্টাৰ্ট কৰিছিলে তেতিয়াও আমি ইয়াতে কাম কৰি আছিলোঁ। এই দলংখন ওপৰেদি পাৰ হৈছিলোঁ যেতিয়া ষ্টাৰ্ট হৈছিলে, 2016-17 চনৰ কথা হ'ব। তেতিয়া দলংখন এই নিৰ্মাণ কৰিছিলে। আৰু এতিয়া গৈ আছোঁ আমি বাইকত, গৈ আছোঁ তিনিচুকীয়ালৈ বেছি দূৰ নাই, ইয়াৰ বাইপাছ পাই গ'লোঁ আমি। আৰু চিধা যাব লাগিব, এইফালে যায় ডিব্ৰুগড়লৈ এইটো ৰাস্তাই যায়। আৰু এইফালে অৰুণাচল যাব পাৰে। আৰু আমি এতিয়া যাম চিধা, তিনিচুকীয়া পালোঁ আৰু গেলাপুখুৰী ৰোড হৈছে এইটো। মনটো একেবাৰে বেয়া লাগি গ'ল, কাৰণ নেপালোঁ বিচাৰি অহা বস্তুটো। আৰু দুপৰীয়া একো নেখালোঁ, গতিকে আমি ইয়াতে কিবা এটা খাই যাওঁ আৰু ডিউটিলৈ ওলাব লাগিব। ইয়াৰ পৰা সোনকালে যাওঁ। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব নাই কৰা, ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে। জয় অসম, জয় জুবিন দা।